আজিৰ পৰা ৮০,০০০ বছৰৰ আগতে পৃথিৱীত যোনটো প্ৰজাতিৰ জীৱই জন্মগ্ৰহণ কৰিছিল তেওঁলোকে ভৱিষ্যতৰ পৃথিৱীত ৰাজ কৰিবলৈ ওলাই আহিছিল। পূব আফ্ৰিকাত প্ৰথমতে গ্ৰেট এপছ পোৱা গৈছিল, যিবোৰ এক প্ৰকাৰৰ গছত বাস কৰা আৰু চাৰিঠেঙীয়া জন্তু আছিল। ডাৰউইনৰ মতে এই গ্ৰেট এপছবোৰেই আছিল আমাৰ পূৰ্বপুৰুষ। খাদ্যৰ সন্ধানে এই জীৱবোৰক গছৰ পৰা ভূমিলৈ নমাই আনিলে। লাহে লাহে এই এপছবোৰে দুটা ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰথমতে অষ্ট্ৰালোপেথিকাছ, তাৰ পাছত হোমো হেবিলিছ, তাৰ পাছত হোমো ইৰেক্টাছ আৰু তাৰ পাছত হোমো চেপিয়েন্স। সেই এপছবোৰেই আজিৰ আধুনিক মানৱ হোৱাৰ প্ৰত্যেকটো খোজত নতুন চিন্তাধাৰাৰ বিকাশ ঘটাই নতুন কলা সংস্কৃতি শিকিলে। কোনে জানিছিল যে গুহাত বাস কৰা আৰু চিকাৰ কৰি খোৱা মানৱ সভ্যতাই এদিন পৃথিৱী আৰু ব্ৰহ্মাণ্ডৰ ৰহস্যবোৰ উজাগৰ কৰিব। বৈজ্ঞানিকৰ অনুসৰি পৃথিৱীত ১,০০,০০০ প্ৰকাৰৰ জীৱৰ অস্তিত্ব আছে, কিন্তু এতিয়ালৈকে আমি ইয়াৰ ০.১%ও বিচাৰি উলিয়াব পৰা নাই, যাৰ দ্বাৰা পৃথিৱীয়ে উন্নত বুলি ভবা মানৱ সমাজৰ সন্মুখত প্ৰতিদিনে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।